ৱাও কিমান লম্বা চাওক তাৰ পৰা মই লাইফত ফাৰ্ষ্ট টাইম উঠিছো এনেকুৱা ব্ৰিজত ভাই মই সেইটোকে কওঁ হাই গাইজ আজি আপোনালোকক মই দেখুৱাবলৈ গৈ আছো মানে এখন ডাঙৰ ওলমা দলং দীঘল বহুত দীঘল চ' প্ৰায় 500 পৰা 1000 ফুটৰ ভিতৰত মই এটা আইডিয়া কৈছো দে মই গৈ দেখিলে গম পাম চ' সেইখন দেখুৱাবলৈ গৈ আছো আৰু নেক্সট মানে আমাৰ এছিয়া মহাদেশৰ যিডাল ডাঙৰ গছ সেইডাল মই আপোনালোকক দেখুৱাবলৈ গৈ আছো তো বলক মানে দুটা পাৰ্ট হ'ব গছডাল এটা এক্সট্ৰা পাৰ্ট হ'ব আৰু যিখন ব্ৰিজ সেইখন এটা এক্সট্ৰা পাৰ্ট হ'ব তো দুইটাই মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিওটো আৰম্ভ কৰো আৰু মূলত ব্লগ চাই যাওক চ' গাইছ এটা কথা কওঁ প্লিজ মোৰ ভিডিওবোৰ যদি মানে আপোনালোকে চাই ভাল পাইছে তেন্তে মোক মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব আৰু বিশেষকৈ শ্বেয়াৰ কৰিব যিবোৰ মানে ধৰক যোনে দেখা নাই বা আমাৰ অসমৰ যিমানবোৰ মানুহ চবলৈ শ্বেয়াৰ কৰিব যাতে চবে দেখি পাইছো আপোনালোকৰ কাৰণে মই বনাই আছো একচুৱেলি মই কেৰেলাত আছো চ' ইয়াত মই এতিয়া আগতে কমেডি ভিডিঅ' দিছিলো কিন্তু এতিয়া মই সেইবোৰ বনাই থাকিব নোৱাৰিম কাৰণ মোৰ তেনেকুৱা সংগী ভিডিঅ' নাই চ' মই আপোনালোকক ব্লগছ বনাই যাম ব্লগছ দেখুৱাই যাম ভাল ভাল জেগা তো বলক আমি ভিডিঅ'টো মানে আগলৈ আৰম্ভ কৰো আৰু আপোনালোকক দেখুৱাও ব্ৰিজখন প্ৰথম বলক ইয়াত একচুৱেলি সব ডুবাই মডেলৰ মানে বিল্ডিং হয় চ' শ্লোপ আমাৰ ইয়াত ডাইৰেক্ট ফ্লাট নহয় মানে আপোনাৰ শ্লোপ কৰি বনায় আৰু বিল্ডিংবোৰ দেখিও ভাল লাগে চ' মোৰ লগত বলক বিল্ডিংবোৰ চাই যাওক আৰু দেখুৱাই আছোঁ কেৰেলাখন কেনেকুৱা সেইটো দেখুৱাই আছোঁ প্লাছ আমি ইয়াত দেখুৱাবলৈ গৈ আছোঁ সেই ব্ৰিজখন যিখন ওলমা দলং অৱশ্যে বহুত দীঘল বুলি কোৱা শুনিছোঁ চ' ময়ো গৈ পোৱা নাই আপোনালোকেও দেখুৱাওঁ ময়ো চাওঁ তো বলক আমি একেলগে গৈ থাকোঁ আৰু মোৰ লগত আৰু এনেকুৱা বিল্ডিং দেখিছে সেই বিল্ডিং তো চব এনেকুৱা মানে শ্লোপ মডেলৰ বিল্ডিং দেখিব ইয়াত তো বলক আমি গৈ থাকোঁ আৰু আমি ওলমা দলং প্লাছ আপোনাৰ ডাঙৰ গছডাল চাবলৈ চেষ্টা মানে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তো কিমান দূৰ পাওঁ মই দেখুৱাই যাম তো বলক Hey guys, finally আমি আহি পাইছো ফৰেষ্ট তো here is a forest তাৰ বেক সাইডত আমি গৈ আছো সো বলক এতিয়া মূলত গেটখন ইয়াত টিকেট কাটিব লাগিব টিকেট আপোনাৰ চাও আমি ইয়াৰ পানেকে ভিতৰলৈ যাব লাগিব তালে কো পাঙো নাজানো তো বলক হয়তো আৰু জায়গাটো কিন্তু ধুনীয়া লোকেশনটো ভাল লাগে তো চাওক মই আপোনাক ভালকে দেখুৱাই আছো এখন সাইনবোর্ড আছে সুন্দৰকে চাওক ওয়েলকাম টু কলনিজ প্লট সো এতিয়া আমি এইফালে ওপৰলৈ যাব লাগিব আমি আপোনালোকক সেইখন ব্ৰিজ দেখুৱাম আৰু ইয়াত যিবোৰ দেখনীয়া বস্তু আছে সেইবোৰ দেখুৱাবলৈ ট্ৰাই কৰিম তো বলক সো আমি আহি পাইছোহি এখন ওলমাৰ দলং সেই চাওক একদম ওপৰৰ পৰা দেখুৱাই আছোঁ আপোনাক সেইখনত উঠিম জাষ্ট চাই লওঁ কেনেকুৱা হয় পজিশ্যনটো ভাই তো দোস্ত এইখনে সেইখন ব্ৰিজ যিখন মই আপোনালোকক দেখুৱাম বুলি কৈছিলোঁ আৰু ফাইনেলি আমি আহি পালোঁ ইয়াত তো ইমান ওপৰলৈ দেখিছে কিমান ওপৰলৈ ইয়াত আৰু এইখনে সেইখন ব্ৰিজ হয়তো মই আজি প্ৰথম দেখিছোঁ কিমান লম্বাও তালে তো বলক তো এইখনে সেইখন ব্ৰিজ চাওক সিস্টেমটো ওপৰলৈ দেখুৱাইছোঁ আপোনালোকক
যিমানখিনি দেখুৱাব পাৰিছোঁ বহুত মানুহ আহিছে চ' সেইটো মই দেখুৱাই আছোঁ আৰু ওপৰলৈ চবেই ব্যস্ত হৈ আছে তো ব'লক অকণ আগলৈ যাওঁ আগলৈ কি দেখোঁ চাওঁ ব'লক আমি গৈ থাকোঁ মোৰ আজি লাইফত ফাৰ্ষ্ট টাইম উঠিছোঁ ইয়াত এনেকুৱা ব্ৰিজত আমাৰ তাতো উঠা নাই মই সেইটো মিছা কথা কৈ লাভ নাই চ' আজি উঠিলোঁ দেখিছোঁ আৰু এইখন এখন নদী কি নদী মই সেইটো নাজানো কিন্তু ইয়াৰ পৰা লোকেশ্যনটো চাওক কিমান সুন্দৰ এটা পৰিৱেশ একচুৱেলি মই ফ'কাছ মিলাব পৰা নাই চ' কিমানখিনি দেখুৱাব নোৱাৰিম তো যিমান পাছে আপোনালোকক দেখুৱাই আছোঁ চাওক সুন্দৰ পৰিৱেশ মই ইয়াৰ পৰা দেখুৱাই দিছোঁ এয়া হৈছে কেৰেলা জেগা আছে ইয়াতো কিছুমান চাবলগীয়া জেগা আছে নাই বুলি নহয় যিবোৰ আছে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰি উলুমা দলং যিটো আমাৰ অসমীয়াত কোৱা হয় চ' ইয়াত আছোঁ তো দেখিছে মোৰ বেক চাইড তাৰপৰা কিমান লম্বা আছে আৰু মই গৈ আছোঁ আগলৈ কিমান লম্বা সেইটো আপোনালোকক দেখুৱাম আৰু মোৰ এনেকুৱা লম্বা একচুৱেলি এনেকুৱা হেৰি ব্ৰিজত উঠিয়ে পোৱা নাই আপোনাৰ উলুমা দলঙত চ' আজি প্ৰথমবাৰৰ কাৰণে আহিছোঁ মই আপোনালোকক দেখুৱাই আছোঁ তো ব'লক আমি দেখুৱাই থাকোঁ কিমান কি হয় নহয় একচুৱেলি বহুত মানুহ আছে ইয়াত বেছিভাগ কি লুংগি পিন্ধে দেই এটা কথা আৰু কিমান লম্বা চাওক তাৰ পৰা মইতো লাইফত ফাৰ্ষ্ট টাইম উঠিছোঁ এনেকুৱা ব্ৰিজত ভাই মই সেইটোকে ক'ম আপোনালোকে উঠিব পাৰে দেই মই সেইটো আপোনালোকক কোৱা নাই কিন্তু মই কথাটো কৈছোঁ আৰু জেগাটো চাওক আপোনালোকে কিমান সুন্দৰ এটা পৰিৱেশ একদম ফৰেষ্টৰ মাজত এনেকুৱা এখন ব্ৰিজ থাকিলে কেনেকুৱা লাগিব আপোনালোকে নিজে ভাবি চাওক এটা ফৰেষ্টৰ মাজত হয় চ' চাওক সেইফালে সেইখন ফৰেষ্ট চ' সেইখন নদী এণ্ড ব্ৰিজ ব'লক আমি আউটছাইডত যাওঁ তো ব্ৰিজখন আকৌ পৰা ইয়াৰ পৰা দেখুৱাইছোঁ তালৈকে কিমান লম্বা আপোনালোকে আইডিয়া কৰক 100 200 300 400 500 ফুটমান হ'ব লম্বাটো আপোনাৰ 500 ফুট লম্বা আপোনাৰ ব্ৰিজ কি কোৱা হয় উলুমা দলং হেল্ল' বন্ধু বান্ধৱীসকল দেখিছে কিমান কষ্টকৈ আহিছোঁ আপোনালোকক কিছুমান জেগা দেখুৱাবলৈ অৰ্থাৎ মই নিজেও চাবলৈ আহিছোঁ তথাপি মোতকৈ বেছি ইম্পৰ্টেণ্ট আপোনালোকক দিছোঁ মই গৈ আছোঁ আমি সুন্দৰ এটা পৰিৱেশ দেখিলে আপোনালোকে এইটোৱে হৈছে নীলম্বুৰ একচুৱেলি জেগাটোৰ নাম নীলম্বুৰ চ' ব্ৰিজখনেই তলৰ পৰা দেখুৱাইছোঁ চাওক একচুৱেলি ওপৰলৈতো এন্ধাৰ দেখিব চ' উপায় নাই কাৰণ মোৰতো কেমেৰা মোবাইল কেমেৰা দি কৈছোঁ ইয়াৰ পৰা সেই তালৈ আপোনাৰ 500 ফুটৰ ওপৰত হ'ব ধৰক আপোনাৰ 600-700 ফুটমান হ'ব লম্বাটো তো কিমান লম্বা চাওক ইয়াৰ পৰা দেখিলে আপোনাৰ ব্ৰিজখন কেনেকুৱা লাগে এটা কিবা জাষ্ট ওপৰেদি কিবা এটা হেৰি লগাই থোৱা নিচিনা লাগে কিন্তু তলৰ পৰা মইতো ভিডিঅ'টো কৰি আছোঁ আৰু তললৈ যাবলৈ আছোঁ চ' মই গৈ আছোঁ তো ব'লক আৰু তললৈ যাম নামিয়ে আছোঁ তো ব'লক নামিয়ে থাকোঁ আৰু তো বন্ধুসকল আপোনালোকে দেখিলে সেইখন ব্ৰিজ যিখন ইমান লম্বা ব্ৰিজ এখন মই ফাৰ্ষ্ট টাইম দেখিছোঁ একচুৱেলি উলুমা দলং চ' এই ভিডিঅ'টো নেক্সট মই যিটো আপোনালোকক হেৰি কৰি দুটা পাৰ্ট হ'ব কাৰণ বহুত লং হৈ যাব ইয়াৰ আগলৈ মই আপোনালোকক দেখুৱাই আছোঁ নেক্সট এটা ভিডিঅ' তেতিয়ালৈকে চাই থাকক মোৰ চেনেলটো আৰু ভিডিঅ'টো চাই কেনে পালে মোক জনাব কমেণ্ট কৰি কমেণ্ট বক্সত আৰু মই এনেকুৱা ব্লগছ দি যাবলৈ চেষ্টা কৰিম কি পাওঁ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব বিশেষকৈ শ্বেয়াৰ কৰিব চ' যিবোৰ দেখি পোৱা নাই তেনেকুৱা হ'লে শ্বেয়াৰ কৰি আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ ফ্ৰেণ্ডছ আকৌ মই নেক্সট যিটো পাৰ্ট দি আছোঁ আপোনালোকে চাই থাকক সেইটোত আকৌ আপলোড দিম আপোনাৰ এছিয়া মহাদেশৰ ভিতৰত যোনডাল ডাঙৰ গছ চ' সেইডালৰ ওচৰলৈ আহি আছোঁ কিন্তু ভিডিঅ'টো লম্বা হৈ যোৱাৰ কাৰণে মই দুটা পাৰ্ট বনাই দিছোঁ চ' চাই থাকক তো বাই বাই